কৃষ্ণ। অ হৰি, অ ৰাম। অহংকাৰে হৈছে আমাৰ জীৱনৰ পতনৰ আৰম্ভণি। যেতিয়া কোনো ব্যক্তিয়ে গৌৰৱ, দম্ভ, উচ্চপদ, অধিক ধনেৰে পৰিপূৰ্ণ হয়, তেতিয়া সেই ব্যক্তিৰ মনত অহংকাৰৰ সৃষ্টি হয়। আৰু এই অহংকাৰে তেওঁৰ সুখৰ জীৱনক দুখময় আৰু পতনলৈ লৈ যায়। আচলতে আমি আমাৰ জীৱনত অলপ সমৃদ্ধি হলে আমি নিজকে খুব সমৃদ্ধিবান বুলি ভাবি আনক অহংকাৰ দেখুৱাবলৈ আৰম্ভ কৰোঁ আৰু ভগৱানক পাহৰি যাওঁ। কিন্তু এই অহংকাৰক কেনেকৈ দমন কৰিব পাৰি তাৰ বাবে আমাক গুৰুজনাই খুব সৰল ভাষাত বুজাই থৈ গৈছে। আৰু আজি আমি এই ভিডিঅ'ত অহংকাৰ কেনেকৈ দমন কৰিব তাৰ বাবে গুৰুজনাই সেইকেইটা কি কথা কৈ থৈ গৈছে আৰু এটি সৰু কাহিনীৰ জৰিয়তে উদাহৰণ দিবলৈ চেষ্টা কৰিম। তেন্তে সময় নষ্ট নকৰি আজিৰ এই ভিডিঅ'খন আৰম্ভ কৰোঁ। অহংকাৰ। অহংকাৰে হৈছে এনে এক বিষয় যি আৰম্ভণিতে অদৃশ্য নিচিনা, অৰ্থাৎ ধৰা নপৰাৰ দৰে। কিন্তু লাহে লাহে যেতিয়া এই অহংকাৰ বৃদ্ধি হবলৈ ধৰে, তেতিয়াহে এই অহংকাৰে আমাৰ জীৱনক নষ্ট কৰিবলৈ ধৰে। অহংকাৰৰ কেইটামান লক্ষণ হ'ল যে মোৰ কথাটোৱে সত্য, বাকী আন সকলোৰে কথা অসত্য। উদাহৰণস্বৰূপে ৪-৫জন মানুহৰ মাজত যেতিয়া কথা বতৰা হৈ থাকে, অৰ্থাৎ মত আদান প্ৰদান হৈ থাকে, তেতিয়া কোনো এজনে কথাতে কয় যে মোৰ কথাটোৱে সত্য, বাকী আন সকলোৰে কথাবোৰ অসত্য। আৰু আন এজনে আকৌ ক'ব ধৰে যে তোমাৰ কথাটো অসত্য, মোৰ কথাটোৱে সত্য। আৰু এনেকৈ অহংকাৰে লাহে লাহে এই সকলোৰে কথাবোৰ অনিষ্ট কৰি পেলাই, অৰ্থাৎ তেওঁৰ মাজত যি ভাল হৈ আছিল সেইবোৰ অহংকাৰে নষ্ট কৰি পেলাই, অৰ্থাৎ অনিষ্ট কৰি পেলাই। এটা সৰু কাহিনী কবলৈ যাম, য'ত কেনেকৈ এজন অহংকাৰী ব্যক্তিৰ অহংকাৰ খণ্ডন হয় আৰু তেওঁৰ চকু মিল খায়। এদিনাখন এখন গাঁৱত এজন খুব ধনী ব্যক্তি আছিল। তেওঁ নিজৰ টকাৰ জোৰতে গাঁওখন চলাই আছিল আৰু খুব দম্ভালি মাৰি কথা কৈছিল আৰু অহংকাৰ ভৰা কথা কৈছিল। আৰু লগতে তেওঁ গাঁৱৰ মানুহসকলৰ লগত খুব এটা ভাল ব্যৱহাৰ কৰা নাছিল। আৰু প্ৰত্যেক দিনে সেই অহংকাৰী মানুহজনে তেওঁৰ অহংকাৰ দেখুৱাই গাঁৱৰ সকলো মানুহৰ লগত ভাল ব্যৱহাৰ কৰা নাছিল। কেৱল সেই অহংকাৰী ব্যক্তিজন নিজৰ অহংকাৰ দেখুৱাই থাকিলে, কিন্তু এদিনাখন সেই অহংকাৰী ব্যক্তিজন হঠাৎ অসুস্থ হৈ পৰিল। আৰু তেতিয়া গাঁৱৰ মানুহখিনি এই অহংকাৰী ব্যক্তিজনৰ দুখ দেখিব নোৱাৰি গোটেই গাঁৱৰ মানুহকেইজনে সেই অহংকাৰী ব্যক্তিজনক শুশ্ৰূষা কৰিবলৈ ধৰিলে। আৰু এই দৃশ্য দেখি সেই অহংকাৰী ব্যক্তিজনৰ অহংকাৰ খণ্ডন হ'ল আৰু চকু মেল খালে। এই কাহিনীৰ জৰিয়তে আমাক এইয়ে শিক্ষা দিয়ে যে জীৱনত আমাৰ যিমানে সমৃদ্ধি নহওক কিয়, যিমানে ধন ধান নহওক কিয়, এই সকলোবোৰ কেৱল আমি ভগৱানৰ দান বুলি ভাবি গ্ৰহণ কৰিব লাগে। কেতিয়াও সেয়া নিজৰ বুলি ভাবি অহংকাৰ কৰিব নালাগে। এইখিনি কথাৰ জৰিয়তে আমি গম পালো যে অহংকাৰ কেনেকৈ সৃষ্টি হয় আৰু এই অহংকাৰে কেনেকৈ মানুহৰ জীৱন নষ্ট কৰে। কিন্তু আমাৰ গুৰুজনাই এই অহংকাৰক দমন কৰাৰ কেইটামান সহজ উপায় দি থৈ গৈছে। সেইকেইটা হ'ল সকলো সময়তে হৰিৰ নাম স্মৰণ কৰা, হৰিৰ গুণানুকীৰ্তন কৰা আৰু নিত্যও নামঘৰলৈ যাই ভকতৰ সংগৰ লগত থকা। এনেকৈ থাকিলে কেতিয়াও অহংকাৰে মনত স্থান নাপায়। নিজৰ ভুল স্বীকাৰ কৰা আৰু সাহসীয়াল হৈ সঁচা কথা কোৱা, আনক কৃতজ্ঞতা জ্ঞাপন কৰা যিসকলে তোমাক জীৱনত সহায় কৰিছে বা শিক্ষা দিছে। নিজৰ অভিজ্ঞতাবোৰ নিজৰ সন্তান অথবা উঠি অহা নৱপ্ৰজন্মলৈ ব্যক্ত কৰা। তেতিয়াহে সিহঁতে এক শুদ্ধ পথলৈ আগবাঢ়িবলৈ পাৰিব। আৰু এই সকলোবোৰৰ মাজত মনত ৰাখিবা যে আমাৰ এই শৰীৰ অস্থায়ী। ধন ধান, টকা সম্পত্তি, ল'ৰা ছোৱালী, উচ্চ পদ, এই সকলোবোৰ চিৰস্থায়ী নহয়, অৰ্থাৎ খন্তেকীয়া। কেৱল সৎ চিন্তা, সৎ ব্যৱহাৰ আৰু প্ৰভুৰ প্ৰতি শুদ্ধ ভক্তিয়েহে তোমাৰ মনৰ অহংকাৰ দূৰ কৰিব পাৰিব। তেন্তে এইখিনি আছিল আজিৰ এই ভিডিঅ'ত। যদি এই ভিডিঅ'ত আমাৰ কিবা ভুল হৈছে তেন্তে আমাক ক্ষমা কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব। তেন্তে আহিছো। কৃষ্ণ। অ হৰি, অ ৰাম।